গাইজ আজি অলপমান বেলেগ কিতাপত ওলাইছোঁ। এয়া ভালদৰে দেখাব পৰা নাই আপোনালোকক। আজি একদম কিতাপত সৰুৰ পৰা পঢ়ি থকা এটা জেগাত যাবলৈ ওলাইছোঁ। আজি মই গুৱাহাটীত থকা ইমান বছৰ হ'ল যদিও ইমানে কেনেকৈ জানো যাম বুলি ভাবি থাকিলেও সময়খিনি নিমিলে, কিন্তু আজি যেনেকৈ নহ'লেও যাবলৈ ওলাইছোঁ। আৰু আপোনালোকক ক'লৈ যাম কিন্তু মই মোৰ লগত লৈ গৈ থাকিম, তাৰপাছত দেখাম ক'ত গৈছোঁ। এতিয়াই কৈ নিদিওঁ ক'ত যাম। আৰু মোৰ মা ৰেডি হৈ আছে। মা সেইজনী মায়ে ওলাই আহিছে। ঠিক আছে বলকচোন, ক'তনো যাওঁ আপোনালোকক দেখালৈ যাম। ওলাইছোঁ আৰু ঘৰৰ পৰা যাত্ৰা কৰিছোঁ। এয়া মা পিছফালে বহিলে, মা এফালে বহি আহি আছে। আহিলে গোটেই বেজান হৈ যাওঁগৈ, একদম যাব মন নাযায়। গাড়ী বমি লাগিলে, গৈ পোৱাই নাই, কিবা লাগি গৈছে। কিবাকে গৈ আৰু ঘাট এয়া পাইছোঁগৈ। এইখিনি পাই যে মোৰ একেবাৰে যোৰহাটৰ নিমাতী ঘাটটোলৈ মনত পৰি গৈছে। বাপৰে চাওকচোন, এনেই দূৰৰ পৰা দেখিবলৈ একদম একেই লাগে। আৰু কিমান যে মানুহ আহিছে ফেৰীখনত, বহুত বছৰৰ মূৰত ফেৰীত উঠিছোঁ আৰু ভাল লাগিছে দেই। ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজৰ ওপৰেৰে ৱাও, প্ৰকৃতি যে কি মনোমোহা দৃশ্য। চাৰিওফালে পানীৰ মাজত গছ-গছনিৰে পৰিপূৰ্ণ, শিল বালিৰে ভৰপূৰ। কি ধুনীয়া এখন ঠাই সঁচাকৈ ন, ভগৱানৰ যে কি অপৰূপ সৃষ্টি। চাওকচোন কি ধুনীয়া লাগিছে। পাই গ'লোগৈ আমি নিজৰ জেগাটো। এয়া য'ত গৈ আছিলোঁ দেখিছে নহয়, কি ধুনীয়াকৈ এয়া শিলেৰে বালিৰে গোটেই কি ক'ম আৰু ক'ব ভাষা নোহোৱা হৈ গৈছে। এতিয়া চাগে লাহে লাহে গম পাইছে ন ক'ত গৈ আছোঁ। ঘাটত নামিলৈ এয়া মন্দিৰৰ কাৰণে চাকি বন্তি, ফুল, ধূপ ধূনা এইবোৰ লৈ লৈছোঁ। দেখিছে নহয়, এখন প্লেটত এগছিকৈ বন্তি আৰু ধূপ, তাৰ লগতে অলপমান ফুল কেনেদৰে সজাই থৈ দিছে, দেখিবলৈ কাৰণে বহুত ধুনীয়া লাগিছে ন। এয়া চাওকচোন, মায়েও লৈছে, ময়ো লৈছোঁ। এয়া আমি লৈ মেলি ওপৰলৈ ৰাওনা হৈছোঁ আৰু অলপমান ওখ হয়। এয়া বলকচোন, আপোনালোককো মই দেখাই গৈ আছোঁ। এয়া মা আৰু মই গৈ আছোঁ মন্দিৰৰ ওপৰলৈ। সদায় চুইজাৰ পিন্ধি ঘূৰি ফুৰোঁ। আজি ভাবিলোঁ মাৰ ভাগৰ কাপোৰ এযোৰকে পিন্ধি যাওঁ। বহুত দিন চাদৰ মেখেলা পিন্ধা নাছিলোঁ। চাওকচোন পিছফালৰ পৰা একদম মাক জীয়েক দুইজনী সমান হৈ গৈছে। অকণমান শকত হৈ গ'লোঁ আগতকৈ, সেইকাৰণে অলপমান মাৰ নিচিনাই লাগিছে চাগে। বিৰাট দুখ আৰু মোৰ সেইটোৱে। ক্ষীণ দেখিলে ওচৰৰ মানুহবিলাকে কয়, কি হ'ল প্ৰিয়ংকা, ইমান যে ক্ষীণাইছ, কিবা দুখ হৈছে নেকি? সেইকাৰণে এইবাৰ বাপেকে একদম বিহুলৈ যোৱাৰ আগত একদম নিজকে পূৰা ফিটফাট কৰি লৈছোঁ। আহিহে আৰু ডাইট চাইট কৰিম আৰু যি কৰিম আৰু। একদম সৰু থাকোঁতে কিতাপত পঢ়িছিলোঁ, তাৰপিছত আৰু এইবিলাক বাকী শুনি থাকোঁ আৰু বা নিউজেও দেখি থাকোঁ। যি নহওক, আজি ফাইনেলি সেই জেগাটোত উপস্থিত হৈছোঁগৈ। মনটো কিমান উৎফুল্লিত হৈ আছে, কেতিয়া পামগৈ লাগি আছে। চাওকচোন, ইমান ভাগৰুৱা লাগিছিলে যদিও গাড়ীত গৈ থাকোঁতে বমি লাগিছিলে, কিন্তু মন্দিৰ পোৱাৰ আগমুহূৰ্তত এনেই কিবা মনটো কিবা ভাল লাগি গৈছেগৈ। আচলতে কিবা ভাল লাগিছে আৰু বহুত দিনৰ মনৰ আশা এটা যে পূৰণ হৈছে, তাকো মাৰ কাৰণেহে। মায়ে বহুত জোৰ কৰি মেলি লৈ গৈছে। কি হৈ যায়, সদায় কামত লাগি থাকোঁ যদিও কেতিয়াবা যিমান ফ্ৰী থাকিলেও সময়বিলাক উলিয়াব নোৱাৰোঁ। আচলতে কেতিয়াবা নিজৰ কাৰণেও সময়টো উলিয়াব লাগে, আৰু কিমান আৰু কাম কৰি থাকিব লাগে। ডিউটি কৰি জীৱনৰ আধা চোৱা পাৰেই হৈ গ'লগৈ। কেতিয়াবা ক'ৰবাত যাব মন থাকিলেও অকল ছানডে'টো ফ্ৰী পাওঁ, আৰু ছানডে'টোত কি হৈ যায়, নিজৰ কামবিলাকেই থাকে, কাপোৰ কানি ধোৱাৰ পৰা আদি কৰি নিজৰ কিমানখিনি কাম থাকে, আৰু কেতিয়াবা কিবাকিবি ক'ৰবাত যোৱা মেলা থাকে যদিও এনেকৈ কৰি সময়টো একদম কিবা কেনেকৈ গুচি যায় নিজে ধৰিবই নোৱাৰোঁ। যাম বুলি ভাবিলেও যোৱা নহয়, বহুত ক্ষেত্ৰত ৰখি যাব লগা হয়। কিন্তু এইবাৰ গ'লোঁ, একদম মনটো বিৰাট শান্তি লাগিছে। এয়া গৈ পাইছোঁগৈ, দেখিছেনে কিমান দীঘলীয়া লাইন। আমি ইমান ওচৰত থাকিও যোৱা নহয়, কিন্তু চাওকচোন ইমান দূৰণিৰ মানুহবিলাক আহি কেনেকৈ লাইন পাতি আছে। 2টামান বজাতেই সেইটো লাইন, ভাবকচোন, ৰাতিপুৱাৰ পৰা কিমান অগণন মানুহে ভৰ্তি হৈ আছে। কিবা কৰি 1.5 ঘণ্টা 2 ঘণ্টামানৰ পিছত এয়া মন্দিৰৰ দুৱাৰমুখ পাইছোঁগৈ। এয়া সোমাইছোঁ আৰু ভিতৰত চাওকচোন কিমান ধুনীয়া পৰিৱেশ, চবেই লাইন পাতি গৈ আছে। এয়া একদম যাক দৰ্শন কৰিব গৈছোঁ, সেই জেগাটো কিবাকৈ পাইছোঁগৈ আৰু একদম পাওঁ হৈছোঁ। ভিতৰলৈ মোবাইলটো নিব নিদিলে। এয়া চাকি বন্তি দি ওলাই আহিলোঁ। মায়ে বাহিৰতো এয়া চাকি দিবলৈ লৈছে। বহুত জেগাত চাকি দিব পাৰে। বেলেগ যি নহওক, আজি মাক নিব পাই মোৰ মনটো বিৰাট ভাল লাগিছে, কাৰণ মাৰ বিৰাট এটা আশা আছিলে। মই আকৌ মায়ে তাতেই অকণমান ভিতৰৰ ওচৰতে আৰু চাকি দিব পৰা জেগা আছিলে, তাত চাকি দিলে। মই আকৌ আহি পিনি বাহিৰত চাকি দিলোঁহি। এয়া ময়ো
চাকি বন্তি জ্বলাই লৈ মোৰ মনৰ কামনা পূৰ্ণ হ'বৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যাতে মোৰ লগতে মোৰ ঘৰখনৰ সকলো আৰু মোক ভাল পোৱা সকলো ভালে কুশলে থাকে আৰু সকলোৰে যাতে মনৰ কামনা পূৰ্ণ হয়, তাৰ কাৰণে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। অনাগত দিনবোৰত যাতে ভগৱানে মোক সকলো অপায় অমংগল বিপদ বিঘিনিৰ পৰা বচাই ৰাখে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। লাহেকৈ আহিছিলোঁ অকণমান ফটো চটো মাৰিম বুলি, আৰু চাওকচোন ইমান ধুনীয়া পৰিৱেশ, মানে কিমান দূৰ দূৰণিৰ মানুহবিলাক যে আহে নহয়নে। চাকি বন্তি দি মেলি হৈ যোৱাৰ পিছত আকৌ উভতিবৰ কাৰণে আহিছোঁ। চাওঁতে চাওঁতে গধূলিয়ে হ'ব হ'ল। চাওকচোন ওপৰৰ পৰা তললৈ চালে কিমান ধুনীয়া লাগে, গছ গছনি একদম ভৰি আছে। দেখিলেনে বাৰু ক'ত গৈছিলোঁ? সেইখন মই আপোনালোকক পোষ্টাৰখন দেখাবৰ কাৰণে মাৰি আনিছিলোঁ। একো নোখোৱাকৈ যোৱাৰ কাৰণে ইমান ভোক লাগিছিলে। ফ্ৰুইটছ খালোঁ। দেখিছে মায়ে লৈ খাই আছে, মই আৰু কেমেৰামেনহে, সেইকাৰণে আৰু কেমেৰা কৰি আছোঁ, মায়ে খাই থকাকৈ মাৰি আছোঁ আৰু। অলপমান খাই লোৱাৰ পাছতহে শান্তি লাগিছে দেই। নদী কাষৰীয়া জেগাবোৰ যে ইমান ধুনীয়া, আৰু ওপৰত এইটো কি হয় কমেণ্টত ক'ব হা। আৰু আমাৰ ফেৰী আহি পাই গৈছেহি, মানুহবিলাক একদম উঠিবৰ কাৰণে পূৰা হতাৰ পৰা লাগি গৈছে। আমিও কিবা কিবিকৈ আৰু ফালি চিৰি আহি পেলাই বহিলোহি। এনেকুৱা অৱস্থা, ভগৱানৰ চাবলৈ আহি কি হৈ গৈছে। মানুহ চাওক কিমান পালোঁ, কিবাকৈ বহি লৈছোঁ। ইমান গৰম, লাইন পাতি পাতি অৱস্থা নাইকিয়া হৈছে। চাওঁতে চাওঁতে বেলি একদম ৰঙা হৈ আহিছে। চাওকচোন এই পৰিৱেশটো কিমান ধুনীয়া লাগে দেখিবলৈ। আগত যে ড্ৰয়িং কৰোঁতে আৰু এইটো ছবিয়ে মানে আগে ভাগে আঁকিবলৈ লওঁ, আৰু কাৰণ বেলিটো আঁকিবৰ কাৰণে একেবাৰে ইজি হয়, আৰু ছাইডতো অলপমান ৰঙা চঙা কৰি মেলি দিওঁ, কিমান ধুনীয়া লাগে। চাওকচোন একদম তলত নদী, তাৰ মাজত এখন ফেৰী, তাৰ ওপৰত একদম বেলিটো, কিমান এটা সুন্দৰ পৰিৱেশ, একদম ৰঙচুৱা হৈ আছে, কিমান মৰম লাগিছে ন। এইবাৰ পালোহি ফেৰীৰ পৰা নামিছোঁ। চাওকচোন মানুহৰ ইমান হেঁচা ঠেলা, আৰু এই যিমানখিনি মানুহ দেখিছে গোটেইখিনি মন্দিৰৰ পৰাই আহিছে, আৰু আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কোন মন্দিৰলৈ গৈছিলোঁ। আমি গ'লোঁ আজি উমানন্দ মন্দিৰলৈ। উভতি আহি আছোঁ। ৰাস্তালৈ মানে গাড়ী পাৰ্কিঙত ৰখা আছিলে, আৰু আমাৰ লগতে এই আণ্টিগৰাকীও সেই মন্দিৰলৈ গৈছিলে। মোক লগ পাই ইমান ভাল পাইছে, আৰু মানে মোক দেখি চাই আছে, কৈ আছে ইমান ধুনীয়া ছোৱালী, মোৰ লগত ফটো এখন মাৰাচনীয়া মাৰিলে। গাড়ীখনত উঠিছোঁহি আৰু ভাগৰ লাগিছে। ইমান ভিৰ, গাড়ীৰ পৰা আগবাঢ়িবলৈ নোৱাৰি। মানে এই ফেঞ্চিৰ ওচৰত যে এডোখৰত যে ইমান ভিৰ হয় নহয়, গাড়ীৰ পৰা মানে কিবা এনেই গা চা বেয়া লাগি গৈছে, আগবাঢ়িব নোৱাৰি। মানে কেনেকুৱাকৈ আহিছোঁ যে, আৰু একদম বমি বমি লাগিছে, ইমান ভাগৰুৱা ভাগৰুৱা লাগিছে। মাৰ অৱস্থা, মোৰো বিৰাট গা বেয়া লাগিছে, থাকিব পৰা নাই একদম। মা পৰি গ'ল, গেষ্ট্ৰিক হৈ গৈছে নেকি, মোৰ ঘূৰণি হৈছে, থাকিব পৰা নাই। কিবাকে এই গেটখন দেখিহে অলপমান শান্তি লাগিছে। বহুত কষ্টৰ মূৰত আহি ঘৰটো সোমালোহি কিবাকে। কাপোৰ কানি সলোৱাই নাই ভালকেতো। মই ক'ৰবাত গ'লে না ফটো মাৰিব পাৰোঁ, না ৰিলচ বনাব পাৰোঁ, একোতো মোৰ নায়েই। মাটো একেবাৰে গোটেই বেহুচ হৈ আহিছে। আহিয়ে চিধা কাপোৰ কানি ভৰাইছেহি। আৰু কিনো ক'ম আৰু। ঠিক আছে দিয়ক, আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। বাই।